দৰ্শকসকল আহক চিডল বনাবলৈ আমাক আৰু কি লাগিব মই দেখুৱাই দিছোঁ। মই লৈছোঁ ইয়াত দুটা ডাঙৰ ডাঙৰ আলু, এটা পিঁয়াজ লৈছোঁ আৰু অলপ নহৰু লৈছোঁ আৰু বেছিকৈ জলকীয়া, কেঁচা জলকীয়া লৈছোঁ। ভয় নাখাব, মাজে মাজে জ্বলা খাবই পাৰি আৰু এনেকুৱা ধৰণৰ ট্ৰেডিশ্যনেল বস্তু বনাওঁতে আমি জলকীয়াৰ প্ৰয়োগটো অকণমান বেছিকৈ কৰোঁ, তেতিয়াহ'লেহে ইয়াৰ সোৱাদটো উভৰি আহে। জ্বলা নোহোৱাকৈ আপুনি চিডল কথাটো চিন্তা কৰিব নোৱাৰে। চ' আহক আমি বাকী আৰু কি লাগিব মই আৰু দেখুৱাই দিছোঁ। আজি আমি এটি চিডলৰ ৰেচিপি বনাবলৈ ওলাইছোঁ। তাৰ কাৰণে যিখিনি উপকৰণ লাগিব মই লাহে লাহে দেখুৱাম বাৰু, কিন্তু তাৰ কাৰণে আমি প্ৰথমতে লৈছোঁ অলপ শাক, এমুঠি শাক। আহক আমি তেনেহ'লে শাকখিনি বাছি লওঁ প্ৰথমতে, তাৰপিছত আমি বাকী উপকৰণলৈ আগবাঢ়িম, ঠিক আছে? শাকখিনি বচা হৈ গ'ল। আহক আমি এতিয়া শাকখিনি ভালকৈ ধুই লওঁ পানীৰে। দৰ্শকসকল আহক আমি নহৰু আৰু জলকীয়া যিখিনি আমি লৈছোঁ চিডলখিনি বনাবৰ কাৰণে, সেইখিনি বস্তু আমি মিক্সিত অকণমান ইয়াক পেষ্ট এটা বনাই লওঁ। দৰ্শক আহক আমি চিডল বনাবলৈ ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি এটা কেৰাহী লৈছোঁ। কেৰাহীত গোটেই আলুখিনি যে আমি কাটি লৈছিলোঁ, কটা আলুখিনি আৰু লগতে শাকখিনি মিহলাই অকণমান পানী ঢালি দিছোঁ। আৰু লগতে অলপ নিমখো দি দিম। ইয়াত আমি অলপ সময় সিজিবলৈ দিম। প্ৰিয় দৰ্শক, আমাৰ শাক আৰু আলুখিনি অলপমান সিজি আহিছে। চ' আমি এতিয়া ইয়াক উঠাই ল'ম বেলেগ এটা বাচনত। তাৰপিছত আমি পিছৰ ৰন্ধাখিনি আমি বনাবলৈ ষ্টাৰ্ট কৰিম। আলু আৰু শাকখিনি আমি উঠাই ল'লোঁ। উঠাই লোৱাৰ পিছত তেতিয়া আমি কেৰাহীটো আকৌ গৰম হ'বলৈ ৰাখি দিছোঁ। কেৰাহী গৰম হৈ গৈছে। এতিয়া আমি মিঠাতেল অকণমান ঢালি দিছোঁ আন্দাজমতে। তেলখিনি গৰম হৈ গৈছে। এতিয়া আমি এটা এটাকৈ মাছখিনি ভাজি ল'ম, মেৰিনেট কৰি থৈছিলোঁ যিখিনি।
মাছখিনি খুব কঢ়াকৈ ভাজিব নালাগে। মাছখিনি উঠাই লৈছোঁ। এতিয়া আমি গৰম তেলত চিডলটো ভাজিলোঁ ভালকৈ। চিডলটো আমি এতিয়া উঠাই ল'ম। তাৰপিছত আমি কাটি থোৱা পিঁয়াজখিনি ইয়াতে ঢালি দিম। ফাকতে মই এটা বস্তু দেখুৱাই দিব খুজিছোঁ। আমি যিটো চিডলটো আমি উঠাই লৈছিলোঁ সেইখিনি চিডল সৰু সৰু পিচ কৰি মই তাত টুকুৰা টুকুৰ কৰি লৈছোঁ ৰন্ধাৰ সুবিধাৰ কাৰণে। পিঁয়াজখিনি অলপ মজি আহিছে। এতিয়া আমি বাকী মছলাখিনি দি দিওঁ। সেইটো আমি যে পেষ্ট কৰি থৈছিলোঁ তাৰ পেষ্ট তাৰ পৰা অকণমান 3 চামুচমান পেষ্ট মই দি দিছোঁ ইয়াতে। জলকীয়া আৰু নহৰু পেষ্ট, লগতে অলপ হালধি দি দিছোঁ, অলপ ৰঙা জলকীয়াৰ গুড়িও দিছোঁ, বেছি নহয়। আৰু অলপমান ধনিয়াৰ গুড়া আৰু জিৰাৰ গুড়া অকণমান দি দিছোঁ, 1 চামুচৰ নিচিনা হ'ব। এতিয়া ভালকৈ মিক্স কৰি লৈ ইয়াত লগতে এই চিডলখিনি যে আমি ভাঙি টুকুৰা কৰি লৈছিলোঁ সেইখিনিও লগতে দি দিছোঁ। অলপ অলপ পানী দিছোঁ। এতিয়া মছলাখিনি খুব ভালদৰে আমি মিক্স কৰি লৈছোঁ।
আৰু ইয়াত ভালদৰে মছলাখিনি আমি ভালকৈ মিক্স কৰি ল'ম। শীতলখিনি ঢালি দিয়াৰ লগে লগে ইমান ধুনীয়া গোন্ধাই আছে, এতিয়াই মোৰ খাবলৈ মন গৈ আছে। অলপ নিমখো দি দিছোঁ। আকৌ মিক্স কৰিছোঁ। সময় কাভাৰ কৰি অলপ সময় কুক কৰি লওঁ, মছলাখিনি ভালকৈ মিক্স হওক। চেক কৰি লওঁ। তেলখিনি উঠি আহিছে ওপৰত। এতিয়া মই মাছখিনি ঢালি দিম ইয়াতে। মাছখিনি ইয়াৰ লগত মিহলি যাবৰ কাৰণে মছলাখিনিৰ লগত। এইটো পৰ্যায়ত আমি এতিয়া বইল কৰি থোৱা শাক আৰু আলুখিনি ঢালি দিম। আৰু ভালকৈ মিক্স কৰি দিম। কিন্তু লক্ষ্য ৰাখিব যাতে মাছখিনি ভাঙি নাযায়, লাহে লাহে কৰিব লাগিব। পানী দিয়াৰ পিছত আমি কিছু সময় ইয়াক কাভাৰ কৰি থৈ দিম।
লগতে আমি কেইটামান গোটা জলকীয়া দি দিছোঁ। আকৌ কাভাৰ কৰি দিলোঁ কিছু সময়ৰ কাৰণে। সকল চিকেন মাটন আমিতো খায়ে থাকোঁ, ফিছ, কিন্তু এনেকুৱা ধৰণৰ ৰেচিপিবোৰে আমাৰ মাজত এটা বেলেগ ধৰণৰ এটা সোৱাদৰ সৃষ্টি কৰে আৰু